ঋতুশ্ৰেষ্ঠ শৰৎ আৰু এই শৰতৰ এটি স্নিগ্ধ সন্ধিয়াত আহিনৰ বতৰালৈ মই প্ৰবাল ডেকাই সকলোকে নমস্কাৰ জনাইছোঁ। শৰৎ বুলি ক'লে মনলৈ এখন এনেকুৱা ছবি ভাহি আহে। শৰৎ বুলি ক'লে মনলৈ এখন এনেকুৱা ছবি ভাহি উঠে য'ত নিয়ৰ থাকে, য'ত কহুৱা থাকে, শেৱালি থাকে, খৰালি থাকে, শুকুলা মেঘ থাকে, সকলো আৰু সকলো প্ৰকাৰৰ সৃষ্টিশীল মানসিকতাৰ ব্যক্তিসকলে, বিশেষভাৱে আমাৰ শিল্পীসকলে, গীতিকাৰসকলে, সুৰকাৰসকলে, গায়কসকলে এই সকলো সত্তাক লৈ অনেক সৃষ্টি কৰি আহিছে আৰু অনেক সৃষ্টি হৈ আছে এতিয়াও আৰু আগলৈও হৈ থাকিব। গতিকে মই আজি আপোনালোকৰ মাজলৈ তেনে কিছু গীত, আপোনালোকৰ মাজলৈ তেনে কিছু অপূৰ্ব সৃষ্টি, প্ৰকৃতিৰ বিনন্দীয়া সৌন্দৰ্য প্ৰকট কৰা সেই গীতসমূহ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আপোনালোকক অকণমান আহিনৰ সুবাস দিব বিচাৰিছোঁ, আপোনালোকক অকণমান শৰতৰ শেৱালিৰ সুবাস দিব বিচাৰিছোঁ। গতিকে প্ৰথমে আহক ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ ভাষাৰে আহিনৰ প্ৰতিচ্ছবিখন চাওঁ, য'ত দুবৰি বন, নিয়ৰৰ মুকুতা আদি সকলোবোৰ তেওঁ দেখুৱাব বিচাৰিছে। দুবৰি বনৰ পাতৰ আগত নিয়ৰে মুকুতাৰে উখৰ মলয়াই মৰমৰ হাতেৰে চোতালৰ ধূলিটি সাৰে নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে। দুবৰি বনৰ পাতৰ আগত নিয়ৰে মুকুতাৰে উখৰ মলয়াই মৰমৰ হাতেৰে চোতালৰ ধূলিটি সাৰে নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে। বোকাৰ পদুমৰ পাহিতি জিলিকে আকাশৰ হাঁহিতি পৰি, বোকাৰ পদুমৰ পাহিতি জিলিকে আকাশৰ হাঁহিতি পৰি, কেতেকীৰ সোণানী ৰেণুতি উৰিলে চেনেহৰ চুমাতি সৰি, কেতেকীৰ সোণানী ৰেণুতি উৰিলে চেনেহৰ চুমাতি সৰি, দুবৰি বনৰ পাতৰ আগত নিয়ৰে মুকুতাৰে উখৰ মলয়াই মৰমৰ হাতেৰে চোতালৰ ধূলিটি সাৰে নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে, নিয়ৰে মুকুতাৰে। গতিকে আহিন এটি ভাল লগা শব্দ, শৰৎ এটা মিঠা অনুভূতি, নিয়ৰ, শেৱালি এইবোৰ যেন একো একোটা অলংকাৰ, একো একোযোৰ পোচাক।
যিবোৰ পিন্ধি প্ৰকৃতিয়ে সৌন্দৰ্যৰে ভৰপূৰ হৈ থাকে। গতিকে ভূপেন দাইও যেন সেই একেখিনি কথাকেই ক'ব বিচাৰিছে, তেওঁ যেন সেই একেই মনোভাৱকেই প্ৰকাশ কৰিব বিচাৰিছে, য'ত তেওঁ লিখিছে শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। শৰতৰ শেৱালিৰ নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, শুকুলা ডাৱৰৰ পতাকা উৰুৱাই, মুকুতিৰ গীত গাই খৰালি জাকে, মুকুতিৰ গীত গাই খৰালি জাকে। শৰতৰ শেৱালি নিয়ৰ বিন্দু হ'ল জীৱন দাপোন, তাতে দেখোঁ মই আশাৰ সপোন। নিয়ৰ বিন্দু হ'ল জীৱন দাপোন, তাতে দেখোঁ মই আশাৰ সপোন। ক্ষুদ্ৰতে বিশালক যদি বিচাৰা, ক্ষুদ্ৰতে বিশালক যদি বিচাৰা, দেখিবা বিন্দুতে সিন্ধু থাকে, দেখিবা বিন্দুতে সিন্ধু থাকে। শৰতৰ শেৱালি নতুন নিয়ৰে শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে। ভূপেন দাইও বহু সাক্ষাৎকাৰত, বহু মঞ্চত তেওঁ উল্লেখ কৰিছে যে বহু ক্ষেত্ৰত তেওঁৰ সংগীত জগতৰ গুৰুৰূপে ৰূপ কোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাক মানি লৈছিল। হয়তো তেওঁলোকেও ভূপেন দাক এনেকুৱা ধৰণৰ কথাবিলাকেৰে প্ৰেৰণা যোগাইছিল, এনেকুৱা ধৰণৰ কথাবিলাকেৰে তেওঁক উৎসাহ দিছিলে, য'ত জ্যোতিপ্ৰসাদে গাইছিলে, জ্যোতিপ্ৰসাদে তেওঁ লিখিছিলে, লানিকৈ ৰুলে গছৰ শাৰী, সেউজী গছতে সোণৰ গুটি। লানিকৈ ৰুলে গছৰ শাৰী, সেউজী গছতে সোণৰ গুটি, সেউজী গছতে সোণৰ গুটি লাগে, জীয়া ফুলে মাৰে পোহৰ চাকি, সেউজী গছতে সোণৰ গুটি, সেউজীয়া সেউজীয়া। যি নহওক, এনেকুৱা ধৰণৰ গীত লৈ মই পিছলৈ নিশ্চয় আহিম। ভূপেন দাই তেওঁৰ সেইবোৰ হয়তো প্ৰেৰণাৰ স্ৰোত হ'ব পাৰে, প্ৰেৰণাৰ উৎস হ'ব পাৰে। ভূপেন দাৰ সেই শৰতৰ ছবিখন আঁকিব যাওঁতে হয়তো জ্যোতি ককাইদেউৰ সেই আঁকি থৈ যোৱা সেই ছবিখনৰ পৰাও যেন কিবা বুটলি ল'লে, এনেহেন মোৰ অনুভৱ হয়। বিজ্ঞসকলে জানিব, এইখিনি মই আপোনালোকৰ মাজলৈ এৰিছোঁ। মই ভাবোঁ তেনেকৈ, কাৰণ সেই ছবিখন জ্যোতি ককাইদেউৱে যেনেকৈ আঁকিলে, সেউজীয়া সেউজীয়া, লানিকৈ ৰুলে গছৰ শাৰী, সেউজী গছতে সোণৰ গুটি, মানে আমাৰ কৃষক, আমাৰ অসমীয়া সংস্কৃতিৰ বা কৰ্ম সংস্কৃতিৰ লগত জড়িত এখন ছবি, যিখন আহিনৰ পথাৰত উমি উমি জ্বলি থাকে।
আমি দেখোঁ যে এই পুৰুধা ব্যক্তিসকল যিসকলে সাংস্কৃতিক জগতখন চহকী কৰি থৈ গৈছে, উঠি অহা যিসকল শিল্পী, যিসকল নৱপ্ৰজন্মৰ মাজত যিসকলে প্ৰতিষ্ঠা লাভ কৰিছে, যেনে ধৰক মনজ্যোৎস্না মহন্ত বাইদেউৰ দৰে, আমি আজিও যিসকলৰ পৰা প্ৰেৰণা লওঁ, মনজ্যোৎস্না বাইদেউ হয়তো সেই একেখন ছবিয়ে আঁকিলে, সেই একেখন ছবিকে তেওঁ আঁকিব চেষ্টা কৰিছে। ছবিখনৰ উৎস কিন্তু এটাই, তেওঁ সেইখন ছবিয়ে যেন আঁকিব যত্ন কৰিছে, কিন্তু ইয়াত আধুনিকতাৰ কিছু বিশেষ প্ৰভাৱ পৰিছে, যিটো হয়তো আজিৰ প্ৰজন্মই বিচাৰে। আহিন নিয়ৰ ভিজা ভিজা আঙুলিৰে, আহিন নিয়ৰ ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা, সপোন দেখিছো তোমাৰ, তুমি দিয়া শেৱালিৰ টোপোলা, আহিন নিয়ৰ ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা, সৌ আকাশে চোৱা, সাতোৰঙে খেলিছে খেলা, জিয়া খুলি তোমাৰ হিয়া, মৰমেৰে সাৱটি লোৱা, ভাল পাওঁ বুলি এবাৰ আকৌ কোৱা, আহিন নিয়ৰ ভিজা ভিজা আঙুলিৰে, আঙুলিত আঙুলি থৈ কথাটি কোৱা। এইখিনিতে মই আপোনালোকৰ মাজলৈ নিবেদন কৰিম অসমৰ সেই গীতিমালিকা জগতত শুনিছিলোঁ, আমি আগত ৰেডিঅ'ত গীতিমালিকাত শুনিছিলোঁ তাহানিতে ৰেডিঅ'ৰ সকলোৰে চিনাকী মাতৃগৰাকী দুৰ্গামণি বৰা বাইদেউ। তেওঁ শৰৎ বৰ্ণনাৰে খুব সুন্দৰকৈ এটি প্ৰেমৰ আভাস সুন্দৰকৈ ফুটাই তুলিছে গান এটিত। গতিকে আহকচোন শুনো। আজি শৰৎ প্ৰথম কুঁৱলী সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে, আজি শৰৎ প্ৰথম কুঁৱলী সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে, আজি শৰৎ প্ৰথম কুঁৱলী সৰিছে। তুমি সুধিছিলা মৰহা শেৱালি মই কিয় ভাল পাওঁ, তুমি সুধিছিলা তলসৰা বকুল কিয় বা বিচাৰি যাওঁ, সেই কথা বুজি হয়তো তোমাৰ দুচকু পানীৰে ভৰিছে, আজি শৰৎ প্ৰথম কুঁৱলী সৰিছে, আজি চাগে তোমাৰ মোলে মনত পৰিছে, আজি শৰৎ
প্ৰথম কুঁৱলী সৰিছে। গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা, যাৰ গীত ভূপেন দাই অনেক গাইছে আৰু সেই গীতসমূহ সঁচাকৈ অসমৰ সংগীত জগতৰ কাৰণে একোটা মূল্যৱান সম্পদ। সেই গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাদেৱেও নিয়ৰ, মুকুতা সেইসমূহক লৈ আহিনৰ ছবিখন কিন্তু আঁকিব পৰা নাই। তেওঁ আমালৈ আঁকি থৈ গ'ল এখন ছবি, আহিনৰ ছবি, এখন ছবি, শৰতৰ ছবি, এখন ছবি, নিয়ৰৰ ছবি, যি নিয়ৰত আজিও আমাৰ মনবোৰ জীপাল হৈ পৰে। তেওঁলোকৰ গীতৰ সুগন্ধিয়ে তেওঁলোকৰ গীতবোৰৰ মাজত থকা শৰতৰ সুগন্ধিত যি নিয়ৰৰ কথা লিখিছে, সেই নিয়ৰে আজিও যেন আমাৰ হৃদয় জীপাল কৰি ৰাখিছে। পাৰ্বতী প্ৰসাদৰ ভাষাৰে আমি আজি আকৌ এবাৰ আওৰা আহক তেওঁৰ গীতেৰে, তেওঁৰ কথাৰে। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰ তিতিলে বন। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰ তিতিলে বন। জোনাকত উপঙিল কিহবাৰে ৰাগি, কেনেবা কৰিলে মন। বুকুৰে বান্ধৈ কেনেবা কৰিলে মন। বান্ধৈ কেনেবা কৰিলে মন। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন। বগা ডাৱৰৰে মূৰতে পাগুৰি, কোনো কোঁৱৰ আহি দুখ মোকালিতে মোৰে দুৱাৰতে। দুখ মোকালিতে মোৰে দুৱাৰতে, কিয় ভুমুকিয়ালেহি। বান্ধৈ কেনেবা কৰিলে মন। আহিন মহীয়া শেৱালি সৰিলে, নিয়ৰত তিতিলে বন। নিয়ৰত তিতিলে বন। নিয়ৰত তিতিলে বন। ঠিক তেনেকৈ আমি সমসাময়িক তেনেকুৱা অসমৰ স্বনামধন্য পুৰোধা গীতিকাৰ বা শিল্পী, কণ্ঠশিল্পীসকল, সেইসকলেও যেন তেনেকুৱা প্ৰতিচ্ছবি, বিলত পদুম ফুলৰ পাততো নিয়ৰৰ তীৰবিৰণীক লৈ, ৰাতিৰ আন্ধাৰৰ জোনাকী পৰুৱাৰ জিকমিকনিক লৈ তেওঁলোকেও ছবি আঁকিলে যেন আহিনৰ ছবি। এন্ধাৰত জিলিকে জোনাকী পৰুৱা, আকাশত জিলিকে জোন। এন্ধাৰত জিলিকে জোনাকী পৰুৱা, আকাশত জিলিকে জোন। ক'লাকৈ ডাৱৰত বিজুলী জিলিকে, হিয়াত মোৰ জিলিকে ধোন। বিলত তীৰে বিৰাই পদুমৰ পাহি, ঐ পাতত তীৰে বিৰাই পানী। ৰ'দত তীৰে বিৰাই জীয়াৰে পাখি, ফুলনিত ফুলৰে ৰাণী। এনেকুৱা হয়তো অনেক আছে, এনেকুৱা অনেক হয়তো পদুম পাতত তীৰ বিৰোৱা নিয়ৰ আৰু অনেক হয়তো আমি বিচাৰি পাম। পৰৱৰ্তী কেতিয়াবা এই গীতসমূহ আপোনালোকৰ মাজলৈ পুনৰ মই চৰ্চালৈ আনি ৰূপম দাই গাইছে। হয়তো ৰূপম দাৰ মানস পটতো তেনেকুৱা এখন ছবি আহি থাকিল, যিটো তেওঁ গানৰ ভাষাৰে প্ৰকট কৰিছে, ব্যক্ত কৰিছে। গীতৰ মাজেৰে আহিনৰ শৰতৰ ছবিখন ৰূপম দায়ো আঁকিছে।
মোৰ ভাল লাগে। কিছুমান শব্দই মোক বহু আকৰ্ষিত কৰে। হয়তো আপোনালোকৰো ভাল লাগিব। ৰূপম দাৰ ভাৱনা গোটেই গীতটোত দুটা বাক্যত প্ৰকাশ পাই গৈছে। মোৰ ভাৱ হয়, আহিনৰ দিনৰ আকাশতো দেখিবা মোৰ ভাৱনাৰ অযুত অলেখ ৰং। এই দুটি লাইন সঁচাকৈ মোৰ খুব প্ৰিয় লাইন এই গীতটি। মোৰ ভাল লাগে ৰূপম দাৰ এই ভাৱনাবোৰ, এই সকলো শিল্পীৰ ভাৱনাবোৰ যেতিয়া হঠাৎ মনলৈ আহে, যেতিয়া মই অকলে কেতিয়াবা অৰণ্যৰ মাজেৰে গাড়ী চলাই গৈ থাকোঁ, কেতিয়াবা যেতিয়া বনত ঘাঁহনিত যেতিয়া নিয়ৰৰ মুকুতা সদৃশ টোপালবোৰ দেখোঁ, তেতিয়া বেজবৰুৱাদেৱৰ সেই গীতটোলৈ মনত পৰে। যিটো ভাৱনা হয়তো মোৰ এনেই নাহিলহেঁতেন, কিন্তু সেই গীতটোৱে যেন মোক সেই সকলোবোৰ আওৰাই দিয়ে, সকলোবোৰ মনত পেলাই দিয়ে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱেও ভাগৱতত শৰৎ বৰ্ণনা বুলি এটি অধ্যায় আমালৈ আগবঢ়াই গৈছে। গতিকে এই বিষয়ত মই পিছলৈ নিশ্চয় আপোনালোকৰ ওচৰত লৈ আহিম। যি নহওক, শেষত আমি গাম বিশেষকৈ শিশুসকলক লৈ বা চেমনীয়াবিলাকৰ কাৰণে প্ৰেৰণাদায়ক এটি গীত। ভূপেন দাই গাইছিলে যে এটি এটি ক্ষণ মুকুতাৰে ধন, এনেই হেৰালে নাহে উভতি। ঋতুবোৰ বাগৰে, আচলতে সময় বাগৰে। মই মোৰ জীৱনৰ কিমান ঋতু পাৰ কৰি আহিছোঁ, তেনেকুৱা মোৰ জীৱনৰ অলেখ শৰৎ মই পাৰ কৰি থৈ আহিছোঁ। প্ৰতিটো শৰতে হয়তো মোক এদিন সোঁৱৰাব। গতিকে মানুহৰ জীৱনৰ প্ৰতিটো ক্ষণ মূল্যৱান, মানুহৰ জীৱনৰ প্ৰতিটো মুহূৰ্ত মূল্যৱান। এটা শ্ৰেষ্ঠ ঋতুৱে আমাক এই অনুভূতি দিয়ে। ভূপেন দাই কোৱা এই গীতে উঠি অহা প্ৰজন্মৰ বহু শিকিবলগীয়া কথা আছে। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। এটি এটি ক্ষণ যেন মুকুতাৰে ধন, এনেই হেৰুৱালে নাহে উভতি। নীলা আকাশৰ একোটি তৰা, হঠাতে খহি সাৱতে ধৰা। নীলা আকাশৰ একোটি তৰা, হঠাতে খহি সাৱতে ধৰা। গীত মিত এন্ধাৰ দিমাত ৰাতি, ও এটি এটি ক্ষণ যেন এটি এটি পন, এনেই হেৰুৱালে নাহে উভতি। কহুৱা বন মোৰ অশান্ত মন, আল ফুল হাতেৰে লোৱা সাৱটি। সকলোকে ধন্যবাদ জনাই শেষত অনুষ্ঠানৰ সামৰণি মাৰিব লৈছোঁ। অহা সপ্তাহৰ একেটি দিনৰ একেই সময়তে আপোনালোকক আকৌ লগ পাম বুলি আশা কৰিলোঁ। ধন্যবাদ।